স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে বিমান ব্লগছ ইউটিউব চেনেল। আজি ৰাতিপুৱা সোনকালে ওলাইছোঁ, ব্লগটো আৰম্ভ কৰিছোঁ আৰু যাবলৈ ওলাইছোঁ এয়া গাড়ী লৈ মানে শিৱসাগৰলৈ। তাকে আজি মানে কি ছাৰ্ভিচিং কৰিব লাগে গাড়ীখন। চাওকচোন লওঁতে আজি এতিয়া ছেকেণ্ড ছাৰ্ভিচিং কৰিবলগীয়া হৈ গ'ল। মানে টাইম আহিলে আৰু ছেকেণ্ড ছাৰ্ভিচিং কৰিবলৈ 10,000 হ'বলৈ হ'ল। আপোনালোকক দেখাই দিছোঁ এইফালে গাড়ীৰ লুকটো চাওক, পূৰা লেতেৰা হৈ আছে আৰু একদম পূৰা চাফা কৰি লৈ আহিব লাগিব। এয়া ফালে চাব এতিয়া আৰু এয়া এইফালে চাওক, ইয়াত দেখাই দিছে আপোনাৰ ছাৰ্ভিচ ডিউ এইটো 1200 কিলোমিটাৰ মানে আৰু বাকী আছে আৰু চলিবলৈ। তাকে ইয়াত শ্ব' কৰি আছে ইয়াত ডিছপ্লেত আৰু ফোনো কৰি আছে। এতিয়া তাকে আৰু যাওঁ আজি ছাৰ্ভিচিংটো কৰাই আহোঁ আৰু ছাৰ্ভিচিংটো টাইম মতে কৰালে ভাল আৰু আপোনাৰ গাড়ীখনো ভাল হৈ থাকে, স্বাস্থ্য পাতি মানে अरे कहना क्या चाहते हो বুলিয়ে ক'ব লাগিব। স্বাস্থ্য পাতি ভাল হৈ থাকিব আৰু দেৰিলৈকে লাষ্টিং কৰিব ভালকৈ। अच्छा তাকে টাইমলি ছাৰ্ভিচিংটো কৰাব লাগে আৰু তাকে ময়ো আজি গৈ আছোঁ ছাৰ্ভিচিংটো কৰা। কি কৰিম তাত আপোনালোকক দেখাই থাকিম, সবিশেষ চাই থাকিব ভিডিঅ'টো আৰু ভাল লাগিব আৰু। তো আৰু এতিয়া বিশ্বকৰ্মা বাবাৰ নাম লৈ আৰু গৈ থাকোঁ আৰু টাটা দাদেই, বাই বাই। এইফালে বহি আছে মাইনাটো আৰু গা ভাল নাই আৰু বলক। আৰু গৈছিলোঁ হয়, পইচাই নিব পাহৰিছিলোঁ, পইচাই পাহৰি গৈছিলোঁ, থাকি গৈছিলে ঘৰত। এইফালে ভণ্টি উলিয়াই আনি দিছে। বাবাটো বাবা বাবা টাটা, যাওঁ দেই টাটা। এতিয়া মই গৈ আছোঁ ৰাস্তাতে আছোঁ, শিৱসাগৰ ৰাস্তাত। আজি আৰু অকলে গৈ আছোঁ আৰু মানুহ চানুহ নাই আজি লগত, মানুহ নাই আজি, অকলে আৰু গৈ আছোঁ আৰু আহি পালোঁ এতিয়া শিৱসাগৰ টাউন। এয়া পূৰা ট্ৰেফিকত ফচি গ'লোঁ আৰু ট্ৰেফিকৰ মাজত এতিয়া আছোঁ আৰু গৈ আছোঁ লাহে আৰু এইফালে টাউনতে আছোঁ এতিয়া। পূৰা ট্ৰেফিক জাম হৈ আছে আৰু এই চাওক, বৰ বেয়াকৈ ফচিলোঁ আৰু ট্ৰেফিক জামৰ মাজত। যেনে তেনে আৰু মানে ট্ৰেফিক জামৰ পৰা ওলাই আহিলোঁ আৰু 10-15 মিনিটমান ফচিলোঁ ট্ৰেফিক জামত। তাকে একদম মানে ট্ৰেফিকত জামত ফচি গ'লে আৰু একদম মানে বহুত দিগদাৰ লাগে দেই বহি থকা আৰু। পালোহি আৰু ডিলা আহি পালোহি আৰু এতিয়া সোমাই যাম আৰু এইফালে লিখি আছে দাদাহঁতে কি লগাব আৰু এইফালে ইঞ্জিন অইল, কুলেণ্ট, ফিল্টাৰ, এয়াৰ ফিল্টাৰ কি লাগে এইবোৰ দাদা লিখি আছে ইয়াত। আহি পালোঁ ডিলাৰত, এতিয়া লাঞ্চত বহিছোঁ, কাষ্টমাৰ লাঞ্চত চাহ খাই আছোঁ আৰু টিভি লগাই দিছে, ধুনীয়াকৈ বহি আছোঁ আৰু চাহ খাই আছোঁ। তাৰপিছত আপোনালোক দেখাই আছোঁ কি কাম কৰিম এতিয়া গাড়ীখনত দেখাই দিম। আৰু এইফালে ইয়াৰ কামত লাগি আছে, পূৰা খুলি দিলে গাড়ী। এইফালে এয়াৰ ফিল্টাৰ চেঞ্জ কৰিলে, ইঞ্জিন অইল ভৰাব এতিয়া। এইফালে খুলি থৈছে তলত, এইফালে খুলি থৈছে বেপাৰ। আৰু এইফালে গাড়ীখনত ইঞ্জিন অইল ভৰাই আছে। আৰু একচুৱেলি মানে কি বাহিৰত ইঞ্জিন অইল ভৰোৱাতকৈ মানে মই প্ৰিফাৰেঞ্চ কৰোঁ, মানে মোৰ মানে প্ৰিফাৰেঞ্চ যে ডিলাৰতে ইঞ্জিন অইলটো ভৰালে ভাল, মানে তেওঁলোকৰ নিজৰ হেৰি পৰা কোম্পানী। গাড়ী ধুৱাই আছে চব, ধুনীয়াকৈ ধুই আছে গাড়ী, উঠাই দিলে ওপৰত। আৰু এতিয়া মই কাষ্টমাৰ লঞ্চত বহি আছোঁ আৰু এইফালে কাম লাগি আছে, গাড়ী ধুই আছে আৰু ৱাশ্বিং কৰি আছে এতিয়া। আৰু মই ইয়াতে বহি আছোঁ আৰু এইফালে টিভি চাই আছোঁ আৰু অলপটো পিছত আৰু হৈ যাব তাৰপিছত। আৰু এয়া এইফালে ধুই আছে, ধুনীয়াকৈ ধুই আছে চাফা কৰি। দুঘণ্টামানে হ'ল আৰু সময়, আমনি লাগিছে আৰু আহি আছে ইয়াত
এইফালে এয়া ডোৰ হেণ্ডেল লগালোঁ এইফালে ক্ৰমৰ। আচলতে আগতে লগাব লাগিছিলে, বহুত দিন হৈ গ'ল যে। আৰু এয়া গাড়ী পূৰা একদম চিকচিকাই একদম ধুনীয়া হৈ আছে। ভিতৰটো চাব পাৰে, একদম পূৰা মজা মজা মজা। আৰু এনেকুৱাই গাড়ী ছাৰ্ভিচিং কমপ্লিট হৈ গ'ল। সেইফালে বাইদেৱে বিল বনাই আছে আৰু ধুনীয়াকৈ ছাৰ্ভিচ আৰু কমপ্লিট হৈ গ'ল। ঘৰ আহি পালোহি, এতিয়া গধূলিয়ে হ'ল আৰু এতিয়া তাকে এইফালে কি লগালোঁ চাওক, আপোনালোকক দেখাই দিছোঁ। এইফালে ক্ৰমটো লগালোঁ আৰু এয়া হেণ্ডেলৰ ক্ৰমটো লগোৱা হোৱা নাছিলে, লগাম বুলি থাকিয়ে গৈছিলে আৰু কেতিয়াবাই গাড়ী কিনিলোঁ চাওকচোন, আজিলৈকে লগোৱাই নাই। তাকে আজি আৰু লগাই ল'লোঁ আৰু এতিয়া ঘৰ আহি পালোঁ। এতিয়া আৰু মুখ হাত ধুই মেলি আকৌ দোকান যাব লাগিব। আৰু গাড়ী পূৰা একদম চিকচিকাই গ'ল আৰু একদম। এতিয়া খালি ৰাতি হৈ গ'ল যে একদম দেখি পোৱা নাই, মানে পূৰা একদম দিনত হ'লে ভালকৈ দেখি পালে হয়। মানে কি হ'ল, গাড়ী ওলালে আৰু গধূলিয়ে হৈ গ'ল আৰু মই ভিডিঅ' কৰাও নহ'ল। এতিয়া ঘৰত আহি আৰু এয়া দেখাই দিছোঁ আপোনালোকক। ঘৰৰ পৰা ফ্ৰেছ হৈ দোকান আহি পালোহি আৰু এতিয়া দোকানতে আছোঁ। তাকে আজি দিনটো আৰু ছাৰ্ভিচিঙতে গ'ল আৰু গাড়ীত। মই ভাবিছিলোঁ অলপ সোনকালে হৈ যাব বুলি, কিন্তু মানে যোনটো টাইমত মোৰো একচুৱেলি হেৰি হ'ল, যোনটো টাইমত গৈ পালোঁ মানে 12টামান বজাত পালোঁগৈ। তাৰপিছত তেওঁলোকৰ আকৌ লাঞ্চ টাইম হৈ গ'ল। সেনেকৈ আৰু 3টা চাৰে 3টা ডিলাৰতে বাজিলে আৰু দেৰিয়ে হৈ গ'ল, আহি সেই গধূলিয়ে হৈ গ'ল। তাকে আৰু বেলেগ আৰু একো কৰা নহ'ল আৰু। তাকে আজি ভিডিঅ'টো ইমানটোতে ব্লগটো শেষ কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পাইছে, লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব। কমেণ্ট কৰিলে আমাকো ভাল লাগে আৰু। তাকে আৰু নতুন এটা ব্লগত আকৌ আপোনালোকক লগ পাম। তেনেহ'লে আজিলৈ টিল দেন, বাই বাই।